So guys, এতিয়া আমি আমাৰ এইটো চাওক মজা কৰি এইয়া আমাৰ বা বহুত টান মৰাই নাই নাগৰ ফুটে দি পুৰা পাখি সোমাইছে এইটো সোমাই দিছে আৰু গাইছ এতিয়া আমি কলপাত কাটব আছো মাংস কাটবৰ কাৰণে মজাকৈ এইখান ভাল আছে পেলাই কচু বাচি আছে কচু পেটা খাৰ খাব লাগিব আজি এইফালে আবৈ বাচি আছে কচু পেটা আৰু এইফালে আছে মাছ তলত জুই আৰু ওপৰত মাছ লোকেল মাছ খালৰ এটাই 2 কিলো আছে আৰু এইফালে হাত আমাৰ পৰি থকা হৈছে জুইত আৰু গাইছ এতিয়া আমি পুৰা জোগাৰ কৰি আছোঁ হাঁহ কোমোৰা সেইবিলাক চাব পাৰে এইফালে হাঁহটো পৰি থকা হৈছে আৰু এইফালে কোমোৰা বাচি আছে কোমোৰা বাচি আছে হাঁহ পৰি আছে এইটো আমাৰ আলহী আব পুৰা কোমোৰা বাচবা লগাই দিছোঁ তাৰপৰা জোগাৰখিনি কৰি আছে জোগাৰখিনি হ'লে বনাম আৰু লাহেকৈ মজা কৰি আৰু এখন দাওখান লৈ ল'লোঁ এখন দাই দি পুৰা হাঁহ কাটব লাগিব হাঁহৰ মাংস বহুত ডাঠ না আৰু সেইকাৰণে চকা দাও লাগে এখন পুৰা ধাৰাই থকা আছে চকা দাও এখন লৈ লৈছোঁ সেইখিনি কাটিম আৰু পুৰা এতিয়া মাংস কুটা ষ্টাৰ্ট হৈ গ'ল আৰম্ভ এয়া জেঠা মাংস কাটিছে হাঁহ মাংস গাছ পেলাই আমাৰ পৰা জ্বালা বটা হৈছে এইফালে আদা নহৰু হৈ গ'ল জলকীয়া কেনে এতিয়া আমি পুৰা লোকেল হেৰিত ধনিয়া পাত চিঙ পাইছোঁ খেতি আছে তো খেতিত মানে পুৰা ফ্ৰেছ ধনিয়া পাত লগাইছোঁ এইফালে চাওক ধনিয়া পাত লোকেল খেতি আমাৰ ধনিয়া পাত ল খাবা নেকি ধনিয়া পাত পালেং এই ধনিয়া পাত আৰু এইফালে কি আছে লাই পাত এইফালে আছে লাফা চাব আহিছোঁ খানা খাবি আজি এই ৰহনে খাব বোলে খানা মুখখন ভালকৈ চাই লওক এইটো গাইছ আমাৰ এইফালে এটা পুৰা এটা শুই আছে চাওক এইটো ৱাও এইটো মোটামুটি 18,000 দি আছে বৰ্তমান 20,000 টকা পালে দিম আৰু কচু খাৰ হৈ আছে মাছ ফ্ৰাই হৈ আছে তাৰপিছত লোকেল মাছ পুৰা এটাই হৈছে পুৰা 1.5 কিলো মিৰ্গা মাছ 1.5 কিলো হৈছে আছে আৰু ইয়াতে মুৰ্গী আৰু এইফালে পিঠাবিলাক আছে এইবিলাক তেল পিঠা এইটো সৰু সৰুটো তেল পিঠা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত আৰু এইবিলাক পোৱা পিঠা এইটো পোৱা পিঠা এইবিলাক এইটো হ'ল শুকান পিঠা আৰু এইবিলাক আপেল চাপেল আছে আৰু এইখিনি তিল এইটো মানে বনাব পৰা হেৰিত আছে আৰু শুকান পিঠাবিলাক বনাব পৰা হেৰিত আছে আৰু এইফালে আছে লাড়ু চাড়ু আছে নেকি জানি কিবা এইফালে চাউল দিব ওলাইছে খানাৰ কাৰণে আছে আমাৰ এইফালে তুলসীৰ বাগান আছে চব তুলসীবিলাক দুনিয়াৰ তুলসী কিমান লাগে তুলসী হিচাপ নাই চব তুলসীৰ বাগান ইফালে এইবিলাক চব তুলসী চাওক ধুনীয়া ফুল ফুলি আছে ইয়াতে আৰু চাওক এইফালে আমাৰ ফুলখিনি আছে কি সুন্দৰকৈ মানে এই ফুল চুল দেখিলে ন মানে মই কাৰণে ফুল চুল মানে চব নেচাৰেল বস্তু ভাল পোৱাৰ কাৰণে মই চোতালত মানে এইখিনিত চব নেচাৰেল কৰি ৰাখিছোঁ পুৰা চব তুলসীয়ে হওক আৰু মন্দিৰটো আছে ইয়াতে আৰু এইফালে ওপৰত এই টেঙা এডাল আছে তো টেঙাডাল কাটা নাই এইকাৰণে ইয়াতে এখন তুনি চৰাইৰ বাঁহ আছে ইয়াতে চাওক কি মজাকৈ সাজিছে ভিতৰত এতিয়াও আছে পোৱালি দিছে বৰ্তমান পোৱালিকেইটা আছে ভিতৰত আৰু হেৰি আৰু মাককেইটাও আছে ভিতৰতে আছে আৰু এটা মানে বৰষুণো নোসোমাই চাওক কি সুন্দৰকৈ সাজিছে মজাকৈ আৰু এইফালে চাওক তলত ফুল গোলাপ ফুল এইফালে গেন্দাই ফুল কি মজাকৈ ফুলি আছে মানে আচ্ছা কচুখিনি উতাল আহি আছে বৰ্তমান হ'ব আৰু লাহেকৈ কচুখিনি হ'লে আমি মাংসখিনি বহাই দিম তো সেইফালে চকাটো আছে তাতে জুই পুৱাই আছে তো এতিয়া বহাম মাংসখিনি আৰু চাওক এইফালে এটা কি মজাকৈ
এইটো চাওক মুৰ্গী তলত পোৱালিকেইটা এইটো পোৱালি আৰু এইফালে লাষ্ট এণ্ডিং এটা কচু খাৰখিনি হ'ব আৰু এইটো চাওক বেলেগ চিষ্টেম আমাৰ এই তিনিটা খুঁটি আছে এইটো এটা তিনিটা খুঁটি আছে আৰু ওপৰত গাহৰি শুকান গাহৰি আছে ওপৰত চাওক চাওক বেলেগ চিষ্টেম তলত জুই আৰু ওপৰত গাহৰি মানে মাংসখিনি শুকাই থাকে ন মানে সেইটো কাৰণে এতিয়া কচুখিনি হৈ গ'ল এতিয়া আমি বনাম হাঁহখিনি বনাম ন এতিয়া আমি হাঁহখিনি বনাম কচু চচু হৈ গ'ল এতিয়া হাঁহখিনি বনাই আছোঁ মাংস সিজি আছে বৰ্তমান খাবৰ কাৰণে পৰা আৰু হাঁহটোৰ বহুত তেল আছে আমাৰ লোকেল হাঁহ না চালানী নহয় না সেইকাৰণে পূৰা তেল ওলাই আছে গোটেই তেল ওলাই আছে ঠিক আছে তো গাইছ এতিয়া মাংসখিনি সিজিলে এতিয়া কোমোৰাখিনি দিছোঁ আৰু এতিয়া কোমোৰাখিনি সিজিলে মাংস হৈ গ'লে কোমোৰা খাব পৰা যাব তো গাইছ আমাৰ হৈ গ'ল এইফালে হাঁহৰ মাংস চাওক কালাৰ তো হৈ গ'ল এইফালে আছে মুৰ্গীৰ মাংস আৰু এইফালে খানা কচু খাৰ কচু পেটাৰ খাৰ গাইছ আমাৰ খোৱা বোৱা চব হৈ গ'ল আৰু এতিয়া পুৰা বহি আছোঁ জুই পুৱাই আছোঁ আৰু এইটো ভিডিঅ'তে এইখিনিতে শেষ কৰোঁ আমি পুৰা ঠাণ্ডা লাগিছে এইটো ভিডিঅ' এইখিনিতে শেষ কৰোঁ নেকি বাই বাই